নমস্কাৰ। এই যে আৱাসিক এলেকাবিলাকত আমাৰ ঘৰবোৰত একোটা একোটা নম্বৰ থাকে আৰু সেইমতে যে আমি ঘৰবোৰ বিচাৰি উলিয়াব পাৰোঁ, তেনেকুৱা ক'ৰবাত সুখৰ ঘৰৰ নম্বৰ আছে নেকি? নিশ্চয় থাকিব, কাৰণ সুখৰ ঘৰ নম্বৰ নাথাকিলে মানুহে জীৱনত সুখ বিচাৰি এনেকৈ হাইৰাণ নহয়। আহক আজি এই ভিডিঅ'টোত এই সুখৰ ঘৰ নম্বৰ প্ৰসংগত আপোনালোকক সুখৰ ঘৰ নম্বৰটো লাগে নিশ্চয়, নহয় জানো? ঠিক আছে, কম বাৰু সুখৰ ঘৰৰ নম্বৰটো কোনটো। তাৰ আগতে অকণমান কথা কওঁ। এই যে মানুহবিলাকে সুখ বিচাৰি বিচাৰি এইখন পৃথিৱীত হাইৰাণ হয়, এইটোতো আজিৰ ঘটনা নহয়, যুগে যুগে এই কথা চলি আছে। প্ৰত্যেক মানুহে প্ৰত্যেক প্ৰজন্মত সুখ বিচাৰি বিচাৰি হাইৰাণ হৈছে। কোনোবা প্ৰেম কৰিছে সুখ বিচাৰি, কোনোবাই পৰ্বতলৈ গৈছে, কোনোবাই নদীৰ পাৰলৈ গৈছে, আৰু এচাম মানুহে ধন গোটাই একদম বহুত ডাঙৰ ভঁৰাল বুলি পেলাইছে সুখ বিচাৰি বিচাৰি। কিন্তু সুখ পাইছে নে নাপাইছে সেইটো বেলেগ কথা, কিন্তু সুখ বিচাৰিছেতো। আপোনালোকে যদি এই পৃথিৱীখনত মানে পৰ্যবেক্ষণ কৰি দেখিব, মানুহে আচলতে বিচৰা বস্তুটোৱে হৈছে সুখ। তাৰ কাৰণে কি কৰা নাই, জীৱনৰ যিটো শৈলী কিমান উন্নত কৰিছে, কিমান সুখেৰে শান্তিৰে থাকিবৰ কাৰণে একোটা দৌৰত নামিছে, এই গোটেইবোৰ কৰাৰ পাছতো সুখৰ ঘৰৰ নম্বৰটো বিচাৰি পাইছে নে নাই নাজানো, কিন্তু আজি আপোনালোকক এই সুখৰ ঘৰৰ নম্বৰটো ক'ব খুজিছোঁ। আচলতে সুখৰ ঘৰৰ নম্বৰটো কি জানে? এই যে 1 2 3 4 5 6 7 8 এনেকুৱা ধৰণৰ যে সুখৰ ঘৰৰ নম্বৰ, তেনেকুৱা ঘৰৰ নম্বৰ নাই। সুখৰ ঘৰৰ নম্বৰ এটা আছে, সেইটো মানে চকুৰে নেদেখি, আৰু সেইটো ক'ত থাকে জানে? সেইটো কোনো বেংকত নাথাকে, কোনো সাগৰৰ পাৰত নাথাকে, কোনো প্ৰেম প্ৰীতিত নাথাকে। এইটো আচলতে থাকে প্ৰত্যেক মানুহৰ নিজৰ ভিতৰত। সেই সুখৰ ঘৰ নম্বৰটো মই আপোনাৰ সুখৰ ঘৰ নম্বৰটো মই দিব নোৱাৰোঁ, বা মই মোৰ সুখৰ ঘৰৰ নম্বৰটো আপোনাৰ পৰামৰ্শ মতে পাব নোৱাৰোঁ, আপোনাৰ নিৰ্দেশ মতে পাব নোৱাৰোঁ। মই আচলতে নিজৰ সুখৰ ঘৰৰ নম্বৰটো নিজৰ ভিতৰতে বিচাৰিব পাৰোঁ, আৰু সুখৰ ঘৰৰ এই নম্বৰটো যিহেতু বেলেগে নেদেখে, হয়তো মই দেখিব পাৰোঁ। নিজৰ জীৱনশৈলী, নিজৰ চিন্তা চৰ্চা, নিজৰ কৰ্ম, নিজৰ সততা আৰু নিজৰ মানৱ সম্পৰ্কৰ ক্ষেত্ৰত যি আপোনাৰ এটা জীৱনশৈলী, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰাৰ পিছত সুখৰ ঘৰৰ নম্বৰটো আপোনাৰ হৃদয়ত আপুনি নিজেই দেখিব। ধন্যবাদ। সুখৰ ঘৰ নম্বৰ ইয়াতে আছে, বিচাৰি ল'ব। ইমানতে সামৰিছোঁ।